তোমাৰ ঘৰ ক'ত ভণ্টি? তোমাৰ ঘৰ আমা, তোমাৰ ঘৰটো ক'ত আকৌ? মাক আহি দিয়াচোন, লগত আহি দিয়া, মাক আহি দিয়া। অঁ কথা মাকক চাই আপুনি কৈছা ন? তোমাৰ দেউতাৰ নাম সৌৰভ সোণোৱাল হয়নে? দেউতাই কৈছিলে তোমাক আনোতে বাই মটৰচাইকেলৰ তেল শেষ হ'ল বুলি, কথাটো সঁচানে? হয় ন? মই ভাবিছোঁ মিছা কথা কৈছে বুলি ভাবিছোঁ। অঁ, তুমি কি শাক খাই আহিলা আজি? এতিয়া আহোঁতে কি চব্জি খাই আহিলা? কচু আলু খালা? অঁ ঠিক আছে। এই যে তোমাৰ গানটো মায়ে শিকাই দিছে নেকি? অঁ মায়ে শিকাই দিছে। আৰু তুমি যে কলিজাতে শুই গাইছা যে গীতটো, আৰু জুই চিনি পোৱা? তুমি কোন ক্লাছত পঢ়িছা? কোন ক্লাছত? ন মাটি। তোমাৰ কলিজা ক'ত থাকে? কলিজা ক'ত থাকে? তুমি যে গানটো ইয়াত থাকে। অঁ, কণমানি ভণ্টিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। কিন্তু এটা কথা, তোমাৰ নম্বৰটো কাট খাইছে। তুমি ভাল প্ৰাইজ এটা পাব লৈছিলা। মই তোমাক সুধিছোঁ তোমাৰ ঘৰ ক'ত? তুমি ক'লা অ' মা, তোমাক কিন্তু নম্বৰ কাট খালে কিন্তু দেই। কিন্তু এটা কথা তুমি সঁচা কথা ক'লা, দেউতাই যে মটৰচাইকেলত তেল শেষ হ'ল বুলি ক'লা যে, তুমি এইটো সঁচা কথা ক'লা কাৰণে তাৰ প্ৰাইজটো তুমি পাইছা দেই। সকলোৱে ৰাইজে হাত চাপি দিয়ক। চুমি সোণোৱালক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সদূৰ গৌপথাৰ পৰা আহি ইয়াত পদাৰ্পণ কৰাৰ কাৰণে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এনেকৈ আমি লগ পাম ভণ্টি। নমস্কাৰ, ধন্যবাদ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নাৰিছা সোণোৱাল।